ৰিলছ বনাই ভাল পোৱা সুন্দৰী মুন্নী সন্ধানহীন। ৰিলছ বনাই ভাল পায় মুন্নীয়ে। মুন্নীয়ে ফটোৰ পষ্ট দিবও জানে ভালকৈ, কিন্তু হঠাতে হেৰাল ৰিলছ বনাই বহুতৰ ক্ৰাছ হোৱা মুন্নী। দন্ত চিকিৎসকৰ ওচৰলৈ বুলি ঘৰৰ পৰা ওলাই গৈ হেৰাই পৰিল সুন্দৰী মুন্নী। ঘৰৰ পৰা ওলাই যাওঁতে লগত লৈ যায় ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড সহ নগদ ৭১,৭০৫ টকা। কিন্তু লগতে নিনিলে ২ কণমানি সন্তানক। ঘৰত থাকি গ'ল স্বামী। বৰপেটা পালহাজী বজাৰৰ দন্ত চিকিৎসকৰ ওচৰলৈ যোৱা মুন্নী পথৰ পৰাই হয় নিৰুদ্দেশ। কামৰ তাগিদাত বাহিৰত থকা স্বামীয়ে বিয়লি ঘৰত পত্নীক দেখা নাপায় অত্যত বিচাৰ খোচাৰ কৰে। তাইৰ মোবাইল নম্বৰত ফোন কৰিছে যদিও ফোন ৰিচিভ নকৰে। তাৰ পিছৰে পৰাই মোবাইল অফ। এই পৰ্যন্ত নাই কোনো সুংসূত্ৰ। মহিলাগৰাকীৰ নাম মুন্নী আখতাৰা, বয়স ২৫ বছৰ। বৰপেটাৰ খাৰুৱাপাৰাৰ শাহজামালৰ সৈতে ৭ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল মুন্নীৰ। ২টি সন্তানৰ মাতৃ মুন্নী আখতাৰা। স্বামীৰ মতে মুন্নী কাৰো সৈতে পলাই যোৱা নাই। কোনো অসৎ চক্ৰই আবদ্ধ কৰি ৰখাৰ সন্দেহ কৰা হৈছে। পৰিয়ালৰ লোকে কাবৌ মিনতি কৰিছে মুন্নীক, তুমি য'ত আছা উভতি আহা, সমাজে আঁকোৱালি ল'ব। সন্তান দুটিৰ মুখৰ ফালে চাই হলেও উভতি অহাৰ আহ্বান। ঘটনা সন্দৰ্ভত বৰপেটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামীয়ে। মোৰ মিছেছটো ১৩ তাৰিখৰ পৰা ৰাতিপুৱা ৯টাৰ পৰা তাৰমানে মিচিং হৈ আছে। মোৰ নাম মহম্মদ শাহজামাল হক, মোৰ পত্নীৰ নাম মিছ মুন্নী আখতাৰা। কালি আপোনাৰ ১৩ তাৰিখত ৰাতিপুৱা ৯টাৰ পৰা মোটামুটি ঘৰৰ পৰা গৈছে, মানে মোক কৈছে যে ঘৰৰ পৰা ডাক্তৰ দেখাব যাব। ইয়াৰ মাহঁতৰ ঘৰৰ ওচৰত তাৰমানে কোনোবা পেহা এটা ডক্তৰ আছে, তাতে দাঁত এটা দেখাব, দাঁতত কি প্ৰব্লেম হৈছে দাঁতটো উঠাই আনিব। সেই হিচাপত তেওঁ ল'ৰা ছোৱালী থৈ অকলে গুচি গৈছে। মোৰ তেনেকা সন্দেহ হোৱা নাই, মই তেনেকা মানে পোৱা নাই কাৰোবাক পলাই যোৱা বুলি। কোনোবাই যদি দেখা পাইছে মোৰ মিছেছক, তো নিজৰ ভাই বা সৰু ভাই বা দাদা বুলি মই 2টা বাচ্চাৰ কাৰণে মোক খবৰটো দিব। আৰু মোৰ নাম্বাৰটো হ'ল 6001127526। মোৰ ভাইৰ লগত কোনো ধৰণৰ কোনো হাই কাজাল বা কাজিয়া চাজিয়া হোৱা নাই বা কোনো আমি তেওঁলোকে পোৱা নাই। গতিকে মই ভাইবোৰে অনুৰোধ জনাম, মোৰ ভাতিজা আৰু এই মাইনাটোৰ প্ৰতি ৰাখি য'তেই তুমি থাকা তুমি আহি যোৱা। আৰু কোনোবাই যদি দেখা পাইছে তেনেহ'লে আমাৰ এই কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিব। এই দুজনৰ ল'ৰা ছোৱালীৰ মহব্বতত তুমি ঘৰত গুচি আহা। আমাৰ দুখ লাগিছে, এই সৰু ছোৱালী দুটা, সৰু ল'ৰা ছোৱালী এই দুটা কেনেকৈ থাকিব মা নোহোৱাকৈ। গতিকে তুমি বৌদি য'তে নাথাকে তুমি ঘৰত আহা, নিশ্চয় আমি তোমাক গ্ৰহণ কৰিম। আমাৰ সমাজৰ মানুহে কোনো একো নকয়, তুমি ভয় নকৰিবা। বা কোনোবাই ৰাইজে যদি দেখা পাইছে আমাক জনাব, আমি নিশ্চয় সুখী হ'ম। আৰু এই দুটা ইতিম বাচ্চাৰ প্ৰতি ৰাখি আপোনালোকে আমাক জনাব। পুলিচ প্ৰশাসনক আমি জনাইছোঁ, যোৱাকালি বনাইছে, তাতে পুলিচ প্ৰশাসনে কৈছে, আশ্বাস দিছে এহেঁতেও খবৰ ক'ব।